বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ এটা অন্য ভিডিঅ'লৈ মই স্বাগতম জনাইছো। আজি মই একেবাৰে এটা সৰু ৰেচিপি লৈ আহিছো। এয়া হৈছে নহৰিখন মই বাকলিটো এৰুৱাই লৈছো আৰু ভালদৰে ধুই লৈছো আৰু ইয়া কেঁচা জলকীয়া এটা মাজেদি অকণমান কাটি লৈছো, নহ'লে ফাটি যাব পাৰে তো। ইয়াৰে এটি মই চাটনি ৰেচিপি বনাম, ভিডিঅ'টো সকলোকে চাই থাকক। এতিয়া মই নহৰু আৰু পিঁয়াজখিনি এইখিনি মই ইয়াতে সেকি ল'ম। তেল নিদিয়াকৈ সেকিম। কম জুইত এইখিনি লাহে লাহে মই সেকি ল'ম। চাওকচোন, নহৰু আৰু এই জ্বলাকেইটা মই এনেদৰে ভাজি ল'লোঁ। এয়া চাওক, এনেকৈ ভাজি লৈছোঁ। আৰু এই চাটনিখন যদি আপোনাৰ চৰ্দি কাহ এইবিলাক চলি থাকে, মাংসটো ৰুচি হয়, তেতিয়া এই চাটনিখন বনাই খালে মানে অলপমান চৰ্দি কাহো ভাল হয়। আৰু তাৰে লগতে এই জালুক দি দিছোঁ, ইয়াতে বেছিকৈ দিয়া নাই, কেইটামান দিছোঁ আৰু 3-4টামান, আৰু মুখতো ৰুচি আহে। আৰু আমাৰ গাঁও অঞ্চলত এই চাটনিখন একেবাৰে জনপ্ৰিয় চাটনি, সকলোৰে ঘৰে ঘৰে এইখন চাটনি থাকেই প্ৰায়। এনেদৰে মই নহৰু আৰু জলকীয়াটা ভাজি ল'লোঁ। এতিয়া ঠাণ্ডা হ'বলৈ দিম, গেছটো বন্ধ কৰি দিম। এতিয়া মই মিক্সি জাৰটোত প্ৰয়োজন মতে নিমখ দি লৈছোঁ চাটনিখনত, আৰু এয়া মই সৰিয়হৰ তেল দি লৈছোঁ। তাৰপিছত এই মিক্সি জাৰত মই এইখিনি পিচি ল'ম। এই চাটনিখনটো সকলোৱে বনাই খাইছে, তথাপিতো ময়ো বনালোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।